Question number 3. মাধৱ কুণ্ডলীৰ ৰচনাত কি ভাষাৰ নিদৰ্শন পোৱা যায়? আনচাৰ কামৰূপী ভাষা। Question number 4. আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলৰ অসমীয়া ভাষালৈ অশেষ অৱদান আছে। তেওঁলোক প্ৰথম অসমলৈ কেতিয়া আহে? আনচাৰ 1836 চনত। Question number 5. উপভাষা হ'ল একোটা ভাষাৰ ধ্বজ ৰূপ। আনচাৰ আঞ্চলিক। Question number 6. উপভাষা হিষ্ট্ৰীৰ কাৰক হ'ল যাতায়ত, সামাজিক আৰু বাণিজ্যিক বাধা। Question number 7. এটা উপভাষাই কেতিয়া মান্য ভাষাৰ মৰ্যাদা লাভ কৰে? আনচাৰ যেতিয়া সামাজিক, ৰাজনৈতিক, শৈক্ষিক, সাংস্কৃতিক কাৰণত মৰ্যাদা পাই থাকে। Question number 8. তলৰ কোনটো বাক্য শুদ্ধ? আনচাৰ অসমীয়া ভাষাত কেইবাটাও স্থানীয় ৰূপ বা উপভাষা আছে। Question number 9. প্ৰথম অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ হয়। আনচাৰ 1846 চনত। Question number 10. গোৱালপৰীয়া উপভাষাক ধ্বজ ভাষাও বুলি কোৱা হয়। আনচাৰ ৰাজবংশী। Question number 11. তলৰ কোনটো বাক্য শুদ্ধ? আনচাৰ অংকীয়া ভাওনাত মাত্ৰ এটাহে অংক থাকে। Question number 12. মাধৱদেৱ ৰচিত নামঘোষাত সৰ্বমুঠ 1000 ঘোষা আছে। Question number 13. অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাট লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি? আনচাৰ বাহী। Question number 14. পদ্মনাথ গোহাঞিবৰুৱাই 1917 চনত প্ৰথম অসম সাহিত্য সভাৰ সভাপতি হৈছিল। তেওঁৱেই আছিল প্ৰথম সাহিত্যিক পেঞ্চনাৰ। তেওঁ কোন চনত প্ৰথম সাহিত্যিক পেঞ্চন লাভ কৰিছিল? আনচাৰ 1906।